হেল্ল' ফ্ৰেণ্ডছ, মই ৰাগ কাশ্যপ আৰু আজি অলপ আগতে সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গে যি চলি আছে অসমত ড্ৰাগছ সৰবৰাহকাৰী ধৰিছে সেই বিষয়ে কৈছে। লগতে আনন্দ মিশ্ৰৰ বিষয়ে তেওঁ কিছু কথা কৈছে আৰু ড্ৰাগছৰ এই যি উৎপাত চলি আছিলে আজি 15-20 বছৰ আগৰ পৰা অসমত, তাৰ বিষয়ে তেওঁ বহুত সুন্দৰভাৱে ধুনীয়াকৈ সংবাদ মাধ্যমক কৈছে। আৰু তেওঁনো কি কৈছিলে আপোনালোকে তাকে চাই লওক। আছিলে মই কথা পাতিছোঁ বহুত হেৰি, এতিয়া সেইটো তেওঁলোকৰ আইন মানে ল এণ্ড অৰ্ডাৰ যি কৰে সেইটো হ'ব, আইনে যিটো কৰে। মইনো কি ক'ম তাত মাত মাতি, মইতো অথৰিটি নাই। সেইটো ভাল কাম কৰিছে ড্ৰাগছৰ বিৰুদ্ধে। কেইবাজনো আছে তেনেকৈ SP DSP ভাল কাম কৰিছে আৰু সেইটো হ'ব লাগে। ড্ৰাগছ বন্ধ হ'ব লাগে যেনে খালি অসমত ড্ৰাগছৰ এটা ৱেভ সেইটো আজিৰ নহয়, মই আজি 15 বছৰ ধৰি দেখি আছোঁ। খালি তাৰ বিপক্ষে কঠোৰ হোৱা নাছিলে, চৰকাৰো কঠোৰ নাছিলে বা আৰক্ষীও কঠোৰ নাছিলে। এতিয়া কঠোৰ হৈছে, ধৰিছে বহুতক। আৰু মই দেখিছোঁ সেই গোলাঘাট ছাইডৰ পৰা ছাপ্লাই হয় গোটেই বস্তুবিলাক। গোলাঘাটৰ ল'ৰাবিলাক আটাইতকৈ বেছি খায় ড্ৰাগছ। এতিয়া কমিছে যদি মই নাজানো আৰু। চ' সেইটো এটা মানে বেয়া এটা লক্ষণ আছিলে গোটেই কাৰবাৰটো। আৰু পৃথিৱীৰ বিভিন্ন দেশত মানে এনেকুৱা কিছুমান দেশ আছে য'ত ড্ৰাগছৰে উৎপাত হয় বেছি। চ' অসমখনটো এটা সুন্দৰ দেশ এখন, আমাৰ সুন্দৰ ৰাজ্য, চব কালচাৰেলি আমি ইমান ষ্ট্ৰং, ইমান ৰিচ। চ' সেইবিলাকৰ পৰা আঁতৰি আমি সংস্কৃতি লৈ ভাল চিন্তা লৈ পৰিকল্পনা আগবাঢ়ি যাব লাগিব। গতিকে নতুন জেনেৰেশ্যনক মই সেইটোৱে ক'ম। অলপ ভাল আছিলে, মই কথা পাতিছোঁ বহুত হেৰি। এতিয়া